নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা কুৰকুৰিতেৰে মচমচীয়া টেষ্ট ৰেচিপি। কেতিয়াবা ল'ৰা ছোৱালীয়ে কুৰকুৰি খাবলৈ মন কৰিলে সহজতে এনেদৰে ঘৰতে বনাই দিব পাৰিব। আহক তেনেহ'লে ইয়াৰ কাৰণে মই কি লৈছোঁ দেখুৱাই দিছোঁ। এয়া লৈছোঁ মই চাট মছলা, অলপমান জলকীয়া গুড়ি, আদা নহৰু 1 চামুচ লৈছোঁ, হালধি দিছোঁ অকণমান, নিমখ লৈছোঁ সোৱাদ অনুযায়ী, কচুৰি মেথি অলপমান লৈছোঁ, ধনিয়া গুড়ি, কালা জিৰা আৰু গোটা জিৰা কেইটামান লৈছোঁ। আৰু 2টা আলু মই বইল কৰি লৈছিলোঁ। আৰু ইয়াৰ কাৰণে লাগিব আমাক চিৰা। চিৰা মই এবাটি লৈছোঁ। আৰু চিৰাখিনি মই মিক্সিত শুকানে গুড়ি কৰি ল'ম। এয়া মই গুড়ি কৰি লৈছোঁ। আৰু এতিয়া মই এটা পাত্ৰ লৈছোঁ। আৰু প্ৰথমে মই পাত্ৰটোত আলু কেইটুকুৰা পিটিকি ল'ম। পিটিকি কৰি লোৱাৰ পিছত এতিয়া মই চিৰাৰ গুড়িখিনি দিছোঁ। 1 চামুচ আদা নহৰু দি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। আধা চামুচ হালধি গুড়ি দিছোঁ। আৰু 1 চামুচ মই চাট মছলা দিছোঁ। কচুৰি মেথি দিছোঁ। আৰু এয়া মই আধা চামুচ জলকীয়া গুড়ি দিছোঁ। কলা জিৰা, গোটা জিৰা আৰু ধনিয়াখিনিও দি দিছোঁ। এতিয়া মই গোটেইখিনি মিহলি কৰি ল'ম। আৰু মিহলি কৰি লোৱাৰ পিছত মই অলপমান মাৰি লৈছোঁ। আৰু এতিয়া মই এখন কাঁহী লৈছোঁ। আৰু কাঁহীখনত এইদৰে মই গোটেইখিনি বনাই লৈছোঁ। এয়া মই দেখুৱাই দিছোঁ। বেছি মোটাও কৰা নাই আৰু বেছি পাতলো কৰা নাই। আৰু এতিয়া এখন ছুৰীৰে মই এইদৰে টুকুৰা কৰি লৈছোঁ। এতিয়া মোৰ গোটেইখিনি বনা হৈ গ'ল। কেৰাহী এখন গৰম দিছোঁ। আৰু কেৰাহীত মই ৰিফাইন তেল দিছোঁ। এয়া তেল গৰম হৈ আহিছে। আৰু তেল গৰম হৈ অহাত অলপ অলপকৈ মই এইদৰে ভাজি যাম। আৰু যেতিয়া ৰংচুৱা পৰে তেতিয়া মই এখন কাঁহীত উলিয়াই ল'ম। তেনেহ'লে বন্ধু বান্ধৱীসকল, যদি আজিৰ ৰেচিপিটো মোৰ ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু যদি মোৰ ভিডিঅ' নতুন হয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।